হেল্ল' ষ্টুডেণ্টছ IKK লাৰ্ণ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 গাৰ্মেণ্ট ডিজাইনিং ছাবজেক্টৰ লেচন 2ৰ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আলোচনা কৰিম। যিসকল ছাত্ৰ ছাত্ৰী HSLC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই কুৱেশ্যন আনচাৰসমূহ বিশেষভাৱে সহায়ক হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সকলো প্ৰশ্নোত্তৰ ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেপ্টাৰৰ নামটো হৈছে পোচাকৰ নমুনা, ইংলিছতকৈ পেটাৰ্ণ। প্ৰথম কুৱেশ্যনটো আছে 1 ইঞ্চিত কেই চেণ্টিমিটাৰ? উত্তৰ 1 ইঞ্চিত 2.54 চেণ্টিমিটাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে জোখ ল'বলৈ কিহৰ জ্ঞান থকাটো অতি প্ৰয়োজন? উত্তৰ জোখ ল'বলৈ অংকৰ জ্ঞান থকাটো অতি প্ৰয়োজন। কুৱেশ্যন নম্বৰ 3 জোখ কিয় ল'ব লাগে? উত্তৰ যি কাম কৰা হ'ব সেই কামটোৰ আকাৰ, কলাসুলভ দিশ, আকৃতি আৰু নমুনা সম্বন্ধে জ্ঞান আয়ত্ত কৰিবলৈ জোখ ল'ব লাগে। 4 নম্বৰ কুৱেশ্যন টুলছ আৰু ইকুইপমেণ্টছ কাক বোলে? উত্তৰ যিবিলাক সঁজুলি সৰু বাকচ বা বেগত অনা নিয়া কৰিব পাৰি তাকে টুলছ বোলে। আনহাতে যিবিলাক সঁজুলি ডাঙৰ তাকে ইকুইপমেণ্টছ বোলে। 5 নম্বৰ কুৱেশ্যন জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা। উত্তৰ 1 নম্বৰ মেজাৰিং টেপ, 2 নম্বৰ লেগ মেজাৰিং টেপ, 3 নম্বৰ CPG মেজাৰিং টেপ, 4 নম্বৰ মেজাৰিং ষ্টাণ্ড, 5 নম্বৰ ফুট ৰুল এটচেট্ৰা। 6 নম্বৰ কুৱেশ্যন নেপ অফ নেক কাক বোলে? উত্তৰ ডিঙি আৰু কান্ধৰ সংগম স্থানক নেপ অফ নেক বোলে। 7 নম্বৰ কুৱেশ্যন গ্ৰাহকৰ শৰীৰৰ জোখ লোৱাৰ ক্ৰম কেইটা আৰু কি কি? উত্তৰ গ্ৰাহকৰ শৰীৰৰ জোখ লোৱাৰ ক্ৰম 2 প্ৰকাৰৰ, সেই দুটা হ'ল 1 নম্বৰ বুকুৰ জোখ লোৱা পদ্ধতি, 2 নম্বৰ পোনপটীয়া জোখ লোৱা পদ্ধতি। 8 নম্বৰ কুৱেশ্যন ডেপথ অফ চাই কাক বোলে? উত্তৰ চোলাৰ হাতৰ গেৰটোক ডেপথ অফ চাই বোলে। 9 নম্বৰ কুৱেশ্যন স্কেল অফ মেজাৰমেণ্ট কাক বোলে? উত্তৰ কোনো পোচাকৰ নক্সা তিনিকোণীয়া স্কেলেৰে বহীত অঁকাকে স্কেল অফ মেজাৰমেণ্ট বোলে। 10 নম্বৰ কুৱেশ্যন মানুহৰ শৰীৰটো কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি? উত্তৰ মানুহৰ শৰীৰটো 3টা ভাগত ভাগ কৰা হৈছে, সেইকেইটা হ'ল 1 নম্বৰ হেড, 2 নম্বৰ ট্ৰাংক, 3 নম্বৰ এক্সট্ৰেমেটিছ। 11 নম্বৰ কুৱেশ্যন এক্সট্ৰেমেটিছ কাক বোলে? উত্তৰ হাত ভৰিক এক্সট্ৰেমেটিছ বুলি কোৱা হয়। 12 নম্বৰ কুৱেশ্যন স্লিপ কাক বোলে? উত্তৰ চোলাৰ হাতক স্লিপ বোলে। 13 নম্বৰ কুৱেশ্যন মানুহৰ শৰীৰত কেই প্ৰকাৰৰ যোৰা থাকে আৰু সেইকেইটা কি কি? উত্তৰ মানুহৰ শৰীৰত 4 প্ৰকাৰৰ যোৰা থাকে, সেইকেইটা হ'ল 1 নম্বৰ গ্লিডিং জইণ্টছ, 2 নম্বৰ বল এণ্ড চকেট জইণ্টছ, 3 নম্বৰ হিং জইণ্টছ, 4 নম্বৰ পিভট জইণ্টছ। 14 নম্বৰ কুৱেশ্যন ব্যায়াম কাক বোলে? উত্তৰ ব্যায়াম স্বাস্থ্যৰ কুঞ্জবন বুলি কোৱা হয়। 15 নম্বৰ কুৱেশ্যন পুৰুষ আৰু মহিলাৰ দেহৰ অসমানতা বা পাৰ্থক্য লিখা। উত্তৰ 1 নম্বৰ পুৰুষ ওখ আনহাতে মহিলা চুটি, 2 নম্বৰ পুৰুষৰ জঁকাটোৰ ওজন বেছি আৰু ডাঠ আনহাতে মহিলাৰ কোমল, 3 নম্বৰ পুৰুষৰ বডি ৰাইজ চুটি পাতল আনহাতে মহিলাৰ বডি ৰাইজ দীঘল আৰু গধুৰ। 4 নম্বৰ পইণ্ট পুৰুষৰ ট্ৰাংক কম আনহাতে মহিলাৰ ট্ৰাংক বেছি। 16 নম্বৰ নমুনা কাক বোলে? উত্তৰ গ্ৰাহকৰ শৰীৰৰ জোখ অনুসৰি কাগজত নক্সা আঁকি কটাৰ পিছত পোচাকৰ কাৰণে যিবোৰ অংশ পাওঁ তাকে পোচাকৰ নমুনা বুলি কোৱা হয়। 17 নম্বৰ কুৱেশ্যন নমুনাৰ প্ৰকাৰসমূহ লিখা। উত্তৰ নমুনাৰ প্ৰকাৰসমূহ হ'ল 1 নম্বৰ সাধাৰণ পেটাৰ্ণ, 2 নম্বৰ গাইগুটীয়া পেটাৰ্ণ, 3 নম্বৰ ৰেডিমেড পেটাৰ্ণ, 4 নম্বৰ ফাইনেল পেটাৰ্ণ, 5 নম্বৰ কুন্দা পেটাৰ্ণ, 6 নম্বৰ ব্লক পেটাৰ্ণ লেআউট, 7 নম্বৰ ডাঙৰ সৰু কৰিব পৰা পেটাৰ্ণ, 8 নম্বৰ ফিটিং পেটাৰ্ণ। 18 নম্বৰ কুৱেশ্যন ইনলে কাক বোলে? উত্তৰ পোচাকৰ টান ঢিলা নিয়ন্ত্ৰণৰ বাবে চিলাইৰ বাহিৰত 2.50 চেণ্টিমিটাৰ কাপোৰ ৰখা হয় তাকে ইনলে বোলে। 19 নম্বৰ কুৱেশ্যন চিম এলাউন্স কাক বোলে? উত্তৰ চিলাইৰ বাবে ৰখা 1 চেণ্টিমিটাৰ কাপোৰক বা
সেণ্টিমিটাৰতকৈ যদি কম কাপোৰ ৰখা হয় তাকে চিম এলাউন্স বোলে। 20 নম্বৰ কুৱেশ্যন, নক্সা অঁকা সঁজুলিৰ নাম লিখা। উত্তৰ, নক্সা অঁকা সঁজুলিৰ নাম হ'ল 1 নম্বৰ এল স্কেল, 2 নম্বৰ চেপ স্কেল, 3 নম্বৰ মেজাৰিং টেপ। 21 নম্বৰ কুৱেশ্যন, অপেন পইণ্ট কাক বোলে? উত্তৰ, ব্লাউজ আদিৰ ডাৰ্ট যিটো বিন্দুৰ পৰা আৰম্ভ কৰা হয় তাকে মুক্ত বিন্দু বোলে। ছাত্ৰ ছাত্ৰীসকল, যিসকলে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছা তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিবা। থেংকছ ফৰ ৱাচিং ভিডিঅ'।